নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক দি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। দৰ্শকসকল, লৈ আহিছোঁ এটা বিগ পলিটিকেল আপডেট। বাংলাদেশী মুছলমান NRCৰ পৰা চৰকাৰী বিষয়ালৈ ৰাজ্যবাসীৰ বাবে জনাই আছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ যে বাংলাদেশী মুছলমান NRCৰ পৰা চৰকাৰী বিষয়ালৈ সাৱধান কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই আছোঁ সবিশেষ। শ্বহীদ দিৱসৰ দিনা NRC বাংলাদেশী মুছলমানক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী আৰু শ্বহীদ দিৱসৰ দিনাই NRCৰ লগতে বাংলাদেশী মুছলমানক লৈ ডাঙৰ মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পাঁচটা কথা মনত ৰাখিবলৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগতে মুঠ পাঁচটা কথা ৰাজ্যবাসীক মনত ৰাখিবলৈ ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামনি আৰু মধ্য অসমৰ একাংশ লোকে বাংলাদেশী মুছলমানৰ হাতত বিক্ৰী কৰিছে ভূমি। জনাই আছোঁ এটা বিগ পলিটিকেল আপডেট। নামনি আৰু মধ্য অসমৰ একাংশ লোকে বাংলাদেশী, বিশেষকৈ বাংলাদেশী মুছলমানৰ হাতত বিক্ৰী কৰিছে অসমৰ ভূমি। প্ৰতিগৰাকী অসমীয়াই সন্দেহযুক্ত বিদেশীক মাটি বিক্ৰী নকৰাৰ সংকল্প ল'ব লাগে আৰু এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ ভাষ্য যে প্ৰতিগৰাকী অসমীয়াই সন্দেহযুক্ত বিদেশীক মাটি বিক্ৰী নকৰাৰ সংকল্প ল'ব লাগে। জালিয়াতিৰে NRCত নাম অন্তৰ্ভুক্ত কৰাসকলকো সাৱধান কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে আৰু জালিয়াতিৰে NRCত নাম অন্তৰ্ভুক্ত কৰা সকলকো সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰাসকল সাৱধান হ'বৰ সময় হৈছে। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলে জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰে বা অন্তৰ্ভুক্ত কৰাসকলক সাৱধান হ'বৰ সময় হৈছে। ভুৱা কাগজেৰে নাম অন্তৰ্ভুক্ত কৰাসকলক চিনাক্ত কৰিব এইখন চৰকাৰে। লগতে কৈছে যে যিসকলে ভুৱা কাগজেৰে নাম অন্তৰ্ভুক্ত কৰাইছে সেইসকলক চিনাক্ত কৰিব অসম চৰকাৰে। মাজুলী, বৰপেটা, বটদ্ৰৱাত ভূমি ক্ৰয় বিক্ৰয়ক লৈ আইন আনিব চৰকাৰে। অসমৰ বিশেষকৈ মাজুলী, বৰপেটা আৰু লগতে বটদ্ৰৱাত ভূমি ক্ৰয় বিক্ৰয়ক লৈও আইন আনিব অসম চৰকাৰে। চৰকাৰী বিষয়াসকলকো শেষবাৰৰ বাবে সক্ৰিয় দিলে মুখ্যমন্ত্ৰীয়ে। লগতে যিসমূহ চৰকাৰী বিষয়া আছে সেই সকলকো শেষবাৰৰ বাবে সক্ৰিয় দিলে হিমন্ত বিশ্ব শৰ্মাই। দৈ আৰু লোকেল মুৰ্গীৰ লোভত অসমৰ ভৱিষ্যত বিক্ৰী নকৰিব। লগতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে দৈ আৰু লোকেল মুৰ্গীৰ লোভত অসমৰ ভৱিষ্যত বিক্ৰী নকৰিব। বহু অসমীয়া বিষয়াই অসমীয়া লোকৰ স্বাৰ্থৰ বিপৰীতে গৈ কাম কৰে। লগতে কৈছে যে অসমৰ বহু অসমীয়াই বিষয়া অসমীয়া লোকৰ স্বাৰ্থৰ বিপৰীতে গৈ কাম কৰে। ৰাজহ বিভাগৰ বহু বিষয়াই জাতিটোক দুৰ্বল কৰাৰ প্ৰচেষ্টা হাতত লৈছে। লগতে মুখ্যমন্ত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, ৰাজহ বিভাগৰ বহু বিষয়াই জাতিটোক দুৰ্বল কৰাৰ প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছে। বিদেশীয়ে বনভূমি দখল কৰাৰ পিছতো কোনো ব্যৱস্থা নলয় বন বিষয়াই। শ্বহীদ দিৱসৰ দিনাই NRC আৰু বাংলাদেশী মুছলমানক লৈ ডাঙৰ মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে ৰাজ্যবাসীক পাঁচটা কথা মনত ৰাখিবলৈ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, জনাই আছোঁ পৰৱৰ্তী খবৰটো। মাটি হেৰুওৱা লোকক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হ'ব মাটিৰ দালালি। ৰাজ্যবাসীৰ বাবে জনাই আছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হ'ব মাটিৰ দালালি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এই ভাল খবৰটো। অসমত মাটি দখল কৰা ছিষ্টেম বন্ধ কৰি দিব চৰকাৰে। অসমত যিসকলে মাটি দখল কৰি আছে সেইসকলৰ ছিষ্টেম অথবা মাটি দখলৰ ছিষ্টেম বন্ধ কৰি দিব অসম চৰকাৰে। দালালৰ পাক চক্ৰত পৰি হেৰুৱা মাটি ঘূৰাই দিব চৰকাৰে। লগতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে দালালৰ পাক চক্ৰত পৰি হেৰুৱা মাটিও ঘূৰাই দিব অসম চৰকাৰে। আদালতত মাটি পাবলৈ হাৰ মানি যোৱা লোককো চৰকাৰে ঘূৰাই দিব মাটি। আদালতত মাটি পাবলৈ হাৰ মানি যোৱা লোককো চৰকাৰে ঘূৰাই দিব মাটি। 10-15 বছৰ
আগত আদালতত হাৰি যোৱা লোককো সহায় কৰিব চৰকাৰে। লগতে কোৱা হৈছে যে 10-15 বছৰ আগত আদালতত হাৰি যোৱা লোকসকলকো সহায় কৰিব অসম চৰকাৰে। দালালক ৰোধ কৰিবলৈ চৰকাৰে হাতত ল'ব বিশেষ ব্যৱস্থা আৰু দালালসমূহক ৰোধ কৰিবলৈ চৰকাৰে হাতত ল'ব বিশেষ ব্যৱস্থা। ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হ'ব মাটিৰ দালালি। ৰাজ্যবাসীৰ বাবে এইটো এটা ভাল খবৰ যে যিসকলে মাটিৰ দালালি কৰে সেইসকলে সাৱধান হওক। দৰ্শকসকল, জনাইছোঁ শেষৰ খবৰটো, পেঞ্চন ব্যৱস্থাত হ'ব ডাঙৰ পৰিৱৰ্তন। ৰাজ্যৰ যিসকল পেঞ্চনাৰ আছে সেইসকলৰ বাবে এটা ভাল খবৰ। পেঞ্চন ব্যৱস্থাত হ'ব ডাঙৰ পৰিৱৰ্তন। কি পৰিৱৰ্তন হ'বলৈ গৈ আছে জনাই আছোঁ সবিশেষ। পেঞ্চন ব্যৱস্থাত হ'ব ডাঙৰ পৰিৱৰ্তন। এইবাৰ কি সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে চৰকাৰ আৰু এইবাৰ কি সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে অসম চৰকাৰে। অৱসৰ সময়ত কৰ্মচাৰীজনে লোৱা শেষ দৰমহাৰ প্ৰায় 45-ৰ পৰা 50% পেঞ্চনৰ পৰামৰ্শ দিব পাৰে চৰকাৰে। গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ, যিসকলে পেঞ্চন লাভ কৰে সেইসকলৰ বাবে অৱসৰৰ সময়ত কৰ্মচাৰীজনে লোৱা শেষ দৰমহাৰ প্ৰায় 45-ৰ পৰা 50% পেঞ্চনৰ পৰামৰ্শ দিব পাৰে। 2004 চনত চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি আৰম্ভ কৰে আৰু এই ৰাষ্ট্ৰীয় পেঞ্চন আৰম্ভ কৰিছিল অসম চৰকাৰে 2004 চনতে। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বা NPS-ৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীয়ে বিনিয়োগ কৰিব পাৰিব। এই আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়ে গোটেই কৰ্মজীৱনত নিয়মীয়াকৈ বিনিয়োগ কৰিব পাৰিব। পেঞ্চন ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আৰু যিসকলে পেঞ্চন লাভ কৰি আছে সেইসকলৰ বাবে এইটো এটা ভাল খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ।